बे समाव दंफैयो आङो गेदा बाजार ओनसोलाव दायो आङो गेदा बाजार ओनसोलनि रायजो राजाफोरनिफ्राय मिथिना लागोन सोरखौ मदद होगोन आरो माबायदि थांखि लादों মই সিদ্ধান্ত লৈছোঁ আমাৰ ফেৰেঙাচাৰে আমাৰ ৰাইজৰ যিটো সিদ্ধান্ত এই সিদ্ধান্ত মোৰ সিদ্ধান্ত ফেৰেঙাচাৰকে দিম আমি ভোট কিয় কাৰণে নহয় তাৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰগিলা ভাল মানে দল হিচাপত ভাল আমাৰ যেটো ইপিপিএল দল হিচাপত ভাল তাৰ কোনো হাই কেচাল নাই তাৰ কোনো হিংসা অনুভাৱটা নাই এটা কথা চাওক কোকৰাঝাৰত কি কৰিল কালি সরকার আহি আমি ইমান কষ্ট কৰি তাকে ভোট দিই কোকৰাঝাৰত আমাক কি কৰিল আমাৰ প্ৰজন্ম উঠি অহা ল'ৰাগিলাক কি এটা হাৰাশাস্তি কৰিল আইন নাই নেকি হাগ্ৰামা হাতত আইন আছে না নাই আপোনালোকে চিন্তা কৰক এই যে আমাৰ যে মছজিদ ঘৰ ভাঙিল আমি ইমান দলে বলে তাক ভোট দিলোঁ তাৰ কি এটা ব্যৱহাৰ হ'ল না এটা আইনি প্ৰচেছ কিয় নাল'ব এইটো কাৰণে আমি দুখ পাইছোঁ তাৰ কাৰণে আমি তাকে বঞ্চিত কৰিছোঁ তাক নালাগে আৰু দেখক আমাৰ কি এটা এই কিবা যুক্তি সংকৰ্ক লাগাই দিল আমাৰ এছেম্বলিত এটা আমাৰ যুৱপ্ৰজন্ম চেংৰাগিলা কিমান এটা হাৰাশাস্তি কৰিল তাই চৰকাৰৰ দিনত কি কৰিল এইটো কাৰণে আমি খুব দুখ পাইছোঁ হাগ্ৰামা গো বেক স্পষ্টকৈ আমি বিটিচিৰ পৰা আসাম বিধানসভাৰ পৰা তাক গো বেক বিপিএফ দল হিচাপে বিজেপিৰ লগত এলায়েন্স হৈছে এইটোতো এলাউন্স হৈছে এইটো কাৰণেতো আমি দুখ পাইছোঁ তাৰ কাৰণেতো আমি গো বেক হিমন্ত গগৈ এইটো এইবাৰ যাব লাগিব আমাৰ মাইনৰিটিৰ পৰা আমাৰ মুছলমানৰ পৰা এইটো কাৰণে আমি খুব দুখ পাইছোঁ তাৰ অহা 2026ত যিটো নিৰ্বাচন আহি আছে 9 তাৰিখত যোৱা 2020ত আমাৰ ইপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো চাহাবে 2020ত ইপিপিএলৰ পৰা 12টা সিট পাইছিল ইয়াৰ পিছত 12টা সিট লৈতো মানে চৰকাৰ গঠন কৰিব নোৱাৰে নিশ্চয় 21টা লাগিব সেই হেতুকে বিজেপিৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰিছিল যোৱা 5 বছৰ আমি অকল ইপিপিএল মানুহে নহয় সকলোৱে ৰাইজে ক'ব পাৰিব বিটিচি তথা অসমৰ মানুহে ক'ব পাৰিব যে প্ৰমোদ বড়ো চৰকাৰে যোৱা 5 বছৰ যেটো চৰকাৰ কৰিছিল এই 5 বছৰত আমাৰ বিটিচিত হত্যা হিংসা কোনো ধৰণৰ আন্দোলন নাছিল কিন্তু আমাৰ সংখ্যালঘু মানুহৰ আবেগ অনুভূতি এটাই আছিল যে বিজেপিৰ লগত ইউপিপিএল মিত্ৰতা থকাৰ কাৰণে 2025ত হাগ্ৰামা মহিলাৰিক সংখ্যালঘু মানুহে হিলদল ভাঙি ভোট দিল বিপিএফত হাগ্ৰামা মহিলাৰে 28টা সিট পাই যেটো পাৰিষদীয় বিটিচিৰ মুৰব্বী হল মানে 28টা সিট পায়ও হি মানে বিজেপিৰ লগত যাব লগা হল তে যি হোক বিজেপিৰ লগত গৈছে এইটো মানে এটা ৰাজনীতিৰ ইস্যু হয় তে যি হোক আমাৰ এতিয়া যিজন মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা যি ধৰণে সংখ্যালঘু মানুহৰ ওপৰত নিৰ্যাতন অন্যায় অত্যাচাৰ উচ্ছেদ যিকোনো এটা সঠিক কথা ক'বলৈ গ'লে তাক ধৰি জেললৈ থয় হয়তোবা যি ধৰণে অন্যায় অত্যাচাৰ কৰি আছে আপোনালোকে সকলোৱে গম পাই আছে তে সেই হিচাপত আমাৰ বিটিচিত এতিয়া ইউপিপিএলৰ বাহিৰে আন কোনো দলক ভোট নিদিয়ে সংখ্যালঘু মানুহে কাৰণ আমাৰ 2020ত এটাই দুখ আছিল ইউপিপিএলে মানে বিজেপিৰ লগত মিত্ৰতা থকাৰ কাৰণে 2025ত নাপালে কিন্তু হাগ্ৰামা মহিলাৰী 28টা সিট পায়ও যদি মানে বিজেপিৰ লগত গ'ল এতিয়া সংখ্যালঘু মানুহে এটাই ভাবিছে যে আমাৰ লগত গাদ্দাৰী কৰিল আমি বিপিএফত কোনো পধ্যেই ভোট নিদিওঁ সিডলি সমষ্টিত আমি সকলো ঠাইতে গৈছোঁ হয়তোবা শুনিবলৈ পাইছোঁ সকলোৱে এটাই কথা ইউপিপিএলৰ বাহিৰে মোটামুটি বিপিএফত ভোট নিদিয়ে বিপিএফত ভোট দিয়া মানে বিজেপিত ভোট দিয়া একে কথা সিডলি সমষ্টি হিচাপে 4জন কেণ্ডিডেট আছে বিপিএৰ পৰা পানীৰাম ব্ৰহ্ম ইউপিপিএলৰ পৰা ৰঞ্জিত বসুমতাৰী কংগ্ৰেছৰ পৰা মতিলাল নাৰ্জাৰী আৰু পথাৰ পাৰ্টিৰ পৰা এজন আছে 4জনক কাক সমৰ্থন কৰিব আপোনালোকে 4জনৰ ভিতৰত আমি আমাৰ ৰঞ্জিত বসুমতাৰী বিয়াৰ ফেৰেংগা যিজন আমি সেইজনকে সমৰ্থন কৰিছোঁ
মইতো মোটামুটি ধৰক আগৰ পৰা UPPL দলটো বহুত ভাল নিৰপেক্ষ দল, সব জনগোষ্ঠীৰ কাম কৰে। সেইমতে মোৰ মতে UPPL জিকিব, ৰঞ্জিত বসুমতাৰী। আমি তো আমার বি ফেরেঙ্গা মানে রঞ্জিত বসুমতাৰী ডাঙৰীকে আমি সমৰ্থন কৰোঁ। কিয়নো যোৱা আমাৰ BTC ইলেকশ্যনত আমাৰ মাইনৰিটি সমাজে মানে শিলদল ভাঙি আমাৰ BPF চৰকাৰক ভোট দিয়া হৈছিল। কেৱল BPF চৰকাৰক যে ভাল পাই ভোট দিছিল সেইটো নহয়, আমাৰ BJP চৰকাৰৰ বিৰুদ্ধে ভোটটো প্ৰদান কৰিছিল আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক। আমাৰ ইলেকশ্যন BTC ইলেকশ্যন হৈ যোৱাৰ পিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভোটখিনি লৈ 28টা MCLA পায়। তেখেতে যাই দিছপুৰত আপোনাৰ BJP চৰকাৰৰ লগত চামিল হ'ল। সেইখিনি আমাৰ মুছলমান সমাজে বাৰুকৈ বেয়া পাইছে। তো এইবেলি আমাৰ যিটো বিধানসভা ইলেকশ্যন আহি আছে, এই ইলেকশ্যনত আমাৰ মুছলমান সমাজে BJP বিৰুদ্ধে ভোট মানে দিব। সেই হেতুকে আমি আমাৰ মুছলমান প্ৰায় 34,000 ভোট আছে আমাৰ চিডলি সমষ্টিত, তাৰ অধিকাংশ ভোটে আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া পাব। BPF হিচাপে BTC নিৰ্বাচনত মেজৰিটি লৈ চৰকাৰ কৰিছে। হয়, পাঁচটা মাছ এবাৰ 6টা মাছত অন্য কি কাম কৰিছে? আমাৰ একো কৰা নাই। আমাৰ ইয়াতে এতিয়ালৈকেতো একো হোৱা নাই, মাত্ৰ আপোনাৰ IBS বুলি কিবা এটা ফাণ্ড ওলাইছে বুলি শুনা পাইছোঁ। গতিকে তেহঁতৰে আপোনাৰ মেম্বাৰৰ ঘৰতে 3টা 4টা আপোনাৰ তাৰো ঘৰ পৰিয়ালে তেওঁৰ পৰিয়াল, মানে কেৱলে তেওঁৰ পৰিয়াল, আৰু বাকী মানে সাধাৰণ ৰাইজ বা যুৱক নীল একো পোৱা নাই। ৰাইজে পোৱা নাই। নাই, জিৰ' আর কাম কাজ তো নাই। তো এইবার আপনার মাইনরিটি সমাজটো মানে বিনা কেম্পিঙত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সিটৰ পৰা নমোৱাৰ কাৰণে যিটো ভোট দিব লাগে, য'ত দিব লাগে তাতে ভোট দিব। একদম খাটাং। গ্যারান্টি। আপনার BPF যিটো ভাবি আছে যে আমাৰ মাইনৰিটি সমাজৰ ভোট পাব, এইটো একদম খাটাং মিছা কথা। নাপায়। এবাৰ তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টতহে ভোট মাৰিব। ইয়াতে আপোনাৰ হাগ্ৰামা মহিলাৰী চেণ্টেজ নাহে ইয়াত, যিহেতু বিধানসভাৰ কথা আছে নহয়। সেইকাৰণে ইয়াত কেৱল আপোনাৰ এটাই দল আছে BTCত, UPPL দল, তাত ভোট দিব। UPPL একলাই চলো। UPPL একলা। UPPLে যোৱা 5টা বছৰ যিটো চৰকাৰ কৰিলে না, গোটেই BTCৰ মানুহ শান্তি পাইছিল, ভাল পাইছিল। কিন্তু এটাই দুখ আছিল যে আমি BJP লগত মিত্ৰতা থকাৰ কাৰণে বাধ্যত পৰি মানুহ BJPৰ এগেইনষ্টত হাগ্ৰামা মহিলাৰীক ভোট দিব লগা হৈছিল। হয় চাওক, মই আগতে আছিলোঁ আমাৰ বঙাইগাঁও বিধানসভা সমষ্টিত। 2025 চনতহে আমি সিদলি সমষ্টিত পৰিছোঁ। ইয়াৰ আগত আমাৰ বিধায়ক আছিল বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী, তেখেতে আমাৰ এই অঞ্চলত অহা নাই। কিন্তু আমি সিদলি সমষ্টিত পৰাৰ পিছত আমাৰ নিৰ্মল বসুমতাৰী তেখেতে আমাৰ এইখন অঞ্চলত, আমি তেওঁৰ সমষ্টিত পৰা নাই, এতিয়া ভোট দিয়াৰ পিছতহে আমি সিদলি সমষ্টিত পৰিপূৰ্ণভাৱে সোমাই যাম। তেখেতে আহি আমাৰ নদীৰ সমস্যা, যে বানপানীৰ সমস্যা লৈ তেওঁ আমাক বহুতো পাৰ্কমান দি সহায় সহযোগ কৰিছে, আৰু মাটিৰ সমস্যা লৈ, খাজনাৰ সমস্যা লৈ আমাক খাজনা দিবলৈ তেওঁ ব্যৱস্থা কৰি দিছে, সুব্যৱস্থা কৰি দিছে। আৰু মাটিৰ সমস্যা লৈ বহুতো আমাক সহায় সহযোগ কৰিছে, যিটো সঁচা কথাটো ক'ব লাগিব। কিন্তু আমি সিদলি সমষ্টিত তেতিয়া পৰিপূৰ্ণভাৱে সোমোৱা নাই। এতিয়া ভোট দিয়াৰ পিছতহে আমি সিদলি সমষ্টিত সোমাই যাম। এবাৰ সিদলি সমষ্টিত প্ৰথমবাৰ মানে ভোটদান কৰিব। প্ৰথমবাৰৰ কাৰণে আমি সিদলি সমষ্টিত আমি ভোট প্ৰদান কৰিম। এইটো লৈ আমাৰ ভাল লাগিছে যে BTCতে আমি এতিয়া ভোট দিবলৈ সক্ষম হ'ম। আমিতো এতিয়া ৰঞ্জিত বসুমতাৰীকে সমৰ্থন কৰিম। আমার ইয়াতে তো সিদলি সমষ্টি হিসাবে মোটামুটি BPF দলক সমৰ্থন কৰোঁ। আৰু সিদলি সমষ্টি হিচাপে মানে এইবাৰ BPF দল বাহিৰে আৰু বেলেগ দলে নাই ক'ব গ'লে। মানে নাম্বাৰ 1ত BPF দলে আছে, পানীৰাম বৰ্মা ছাৰ। সিদলি সমষ্টি হিচাপে 4জন কেণ্ডিডেট এতিয়া প্ৰেজেণ্ট আছে। BPFৰ পৰা পানীৰাম ব্ৰহ্ম, UPPLৰ পৰা ৰঞ্জিত বসুমতাৰী, কংগ্ৰেছৰ পৰা মতিলাল নাৰ্জাৰী, আৰু পথাৰ পাৰ্টিৰ পৰা এজন আছে। কাটো মত কৰিব। আমি তো 1 নম্বৰত পানীৰাম বৰ্মাক সমৰ্থন কৰিছোঁ। 5 বছৰ ইয়াত সিদলি সমষ্টিত নিৰ্মল কুমাৰ এইবাৰ UPPLৰ বিধায়ক আছিল, আহিছে না অহা নাই? মানে ভোটৰ টাইমত আহিছিল, আৰু বানপানীৰ টাইমত মানে চৰকাৰ থকা অৱস্থাত প্ৰতিনিধি হিচাপে আহিবই লাগে, কিন্তু কাম কৰা নাই, কাম আমি দেখাই নাই।
কি কাৰণে BPF সমৰ্থন কৰিব? মানে বিপিএফের সময়ত তো কাম করেছে 17 বছর। তো এই যে আমার হাগ্রামে ব্রিজ বানাইছে, আরও রাস্তাঘাট সেন্ট গ্রেভেল দিছে, কোটি টাকার কামে দিছিল। মানে একটু ফার্স্টতে বিপিএফ সরকার থাকার সেন্ট গ্রেভেল কাম, দাওখানাগর, আপনার ওদালগুড়ি, গেদা বাজার কাম করেছে, ভালোখানি কাম করেছে। হয় 19 নং সিডলি সমষ্টিতে বিপিএফৰ লগত ফেৰ মাৰা বৰ্তমানে কোনো দল কেন্দ্ৰিত নাই। ফেৰেংগাতো যোৱা পৰিষদীয় নিৰ্বাচনত হাৰিল, 2টা সমষ্টি হাৰি বেয়াকৈ হাৰিছে। এইবাৰতো আকৌ হাৰিব, যিহেতু বিপিএফ গভৰ্ণমেণ্ট আছে। ৰাইজে উন্নয়ন মানে বিচাৰে, শান্তি বিচাৰে। ৰাইজে সকলো জাতি জনগোষ্ঠীৰ লগত বিপিএফ চলিব বিচাৰিছে আৰু চলি আছে। ইতিমধ্যে আমাৰ সিডলি সমষ্টি নহয়, গোটেই BTCত পাট্টা দিয়াৰ কাম আৰম্ভ হৈছে। 5টা গেৰেণ্টি আৰু পাট্টা আমাৰ ইয়াতে পাব, কিছুমান টেকনিকেলি প্ৰব্লেম হৈ আছে, সেইকাৰণে পাব। গতিকে আমাৰ অঞ্চল ইতিমধ্যেই আমি দেখা পালোঁ, যোৱা BTC নিৰ্বাচন দেখা পাইছোঁ, পিপল ভোটে জয়ী হৈছে পানীৰাম ছাৰ। আকৌ যিটো নেকি বিধানসভা নিৰ্বাচন হ'ব, এই অঞ্চলৰ ৰাইজে বুলিয়ে নহয় সকলো জেগাতে বিপিএফৰ জয় হৈছে। কিছুমান মানুহ থাকিবই, বিৰোধী থাকিব লাগে, বিৰোধী নাথাকিলে ভাল নালাগে। গতিকে আমাৰ ইয়াতে নহয়, আমি বিপুল ভোটে জয়ী হ'ব পানীৰাম ছাৰ, কোনো সন্দেহ নাই। আমি হাগ্রামা ছাৰকে দিম বুলি আমি আশা কৰিছোঁ। মানে চিন্তাধাৰা মোৰ যিটো 5টা গেৰেণ্টি দিছে, 5টা গেৰেণ্টিৰ মতো আমাৰ মাটিখান মেদি হ'ব লাগে। খিলঞ্জীয়া আমি যিহেতু 51 ব্যৱহাৰ কৰিছোঁ, ৰাইজে দুখীয়া ৰাইজ যাতে বস্তুগিলা কমপ্লিট 5টা গেৰেণ্টিৰ বস্তুগিলা পাব লাগে। কিবা আমাৰ এটা হাই স্কুলের দরকার, নদী বানের দরকার, রাস্তাঘাটের দরকার, বহুত আমরা দুখীয়া রাইজ। সেই কারণে আমি চিন্তাধারা করছো আমি হাগ্রামা ছারকে দিম। মানে আমি সাধারণ রাইজ, আমি যেটো আশা করছো সবে মিলি জুলি আমি হাগ্রামা ছারকে দিম। আমি সমৰ্থন কৰিছে আমাৰ পানীৰাম ছাৰক, BPF দলক। কিয় কাৰণে? সেই কাৰণে ইহঁতে আমাক BTCত আমাক বহুত উন্নয়ন কৰি দিছে আৰু কৰি দিব প্ৰতিশ্ৰুতি দিছে, কৰিছে অলৰেডি, বহুত কাম কৰিছে। এইকাৰণে আমি BPFকে ভাল পায়। এইকাৰণে আমি আহিছে, আমাৰ UPLৰ MLA গ'লে আহিছিল, কিন্তু উন্নয়ন দেখাৱা নাই, কোনো কাম কৰা নাই। 5 বছৰত UPLত MLA আছিল, উন্নয়নত কাম হৈছে না হোৱা নাই? গেদা বাজাৰ হোৱা নাই। এইকাৰণেতো আমি নহ'লেতো বিৰোধীত থাকিব লাগে, এইটো মানে আমি বিৰোধী কিবা কোৱা নাই, থাকিবই বা আহিবই, কিন্তু আমাৰ উন্নয়ন কাম কৰা নাই, আমি একো দেখা পোৱা নাই পোৱা। BPF সমৰ্থন? BPF সমৰ্থন এইবাৰ।